মধুৰিৰ মিঠা চাটনি এটা বিৰাটেই টেষ্টি আৰু ইজি ৰেচিপি সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে এতিয়া মধুৰিৰ ছিজনত কোনোৱে এই টেষ্টটো ল'বলৈ বাদ পৰি নাযায় যিহেতু একেবাৰে কম ইনগ্ৰেডিয়েন্টছত আৰু একেবাৰে ইজি প্ৰচেছত বনাব পাৰি ইয়াৰ বাবে আমাৰ ঘৰতে পকি থকা মধুৰি কেইটামান মই ছিঙি আনিলোঁ এতিয়া ধুই পানীটো শুকুৱাই ল'লোঁ এতিয়া সৰু সৰুকৈ টুকুৰা কাটি লৈছোঁ আৰু এই ৰেচিপিটোৰ বাবে যে মধুৰিকেইটা পকা হ'ব লাগিব মই যিমানখিনি পাৰোঁ গুটি এইদৰে অলপমান এৰুৱাই দিছিলোঁ নেৰুৱালৈ কথা নাই বাৰু এতিয়া সৰু সৰুকৈ গোটেইকেইটা মধুৰি এইদৰে কাটি মই ৰেডি কৰি লৈছোঁ এতিয়া কেৰাহীখনত দি দিছোঁ তেল তাতে দি দিছোঁ কাটি লোৱা আদা কেইটামান পকা জলকীয়া আৰু কেইটামান চবগুটি গেছটো একেবাৰে লো ফ্লেমত ৰাখি লৈ গোটেইকেইটা ভাজি আছোঁ যেতিয়া ভালদৰে পকি গৈছে তাতে মই দি দিছোঁ কাটি ৰখা মধুৰিখিনি আৰু ভালদৰে মিলাই লৈছোঁ যাতে সকলো মধুৰিতে তেলখিনি ভালদৰে লাগি যায় এইদৰে মিক্স কৰি লৈ তাত দি দিছোঁ পৰিমাণ অনুসৰি নিমখ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ এইদৰে 2-3 বাৰ ভাজি ঢাকন মাৰি ৰাখি দিছোঁ আৰু যেতিয়া কাষৰ পৰা তেল আহি গৈছে তাতে মই অলপমান গৰম পানী এড কৰি দিছোঁ যাতে মধুৰিখিনিও ধুনীয়াকৈ সিজি আহে আৰু তলতো লাগি নাযায় এইদৰে ঢাকন মাৰি ৰাখি দিছোঁ 2-3 বাৰ এইদৰে কৰাৰ পিছতে মধুৰি ধুনীয়াকৈ সিজি গৈছে আৰু তাতে দি দিছোঁ মই এতিয়া 1 চামুচ চেনি আৰু অকণমান নেমু ৰস বাছ হৈ গৈছে এতিয়া ঢাকন মাৰি ৰাখি দিলোঁ আৰু ইয়াৰ লগত খাবলৈ হৈছে ফুলা লুচি লাগে জানেনে ময়ো দুখনমান এইদৰে ফুলা লুচি বনাই আজি ব্ৰেকফাষ্ট আমি এইদৰে কৰিলোঁ কেতিয়াবা ভিডিঅ' বনালে যে লুচিকেইখন ফুলিয়ে নাহে আজি কিন্তু দিওঁতেই ধুনীয়াকৈ ফুলি আহিছে দেই ভাল লাগে ন লুচিকেইখন ফুলি আহিলে আৰু এইদৰে কলপাততে মই লৈছোঁ ফুলা লুচি আলু ভাজি আৰু আজিৰ একেবাৰে টেষ্টি ৰেচিপিটো হৈছে মধুৰিৰ মিঠা চাটনি এইদৰে আজি আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু আপোনালোকে যিসকলে মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই মোৰ নামৰ কাষত ব্লু কালাৰত যে ফ'ল' বুলি আছে সেইটো প্লিজ টিপি যাওকচোন দেই মানে আপোনালোকে বহুত চাই ভিডিঅ' কিন্তু ফ'ল'টো নকৰে থাকি যায় মানে পাহৰি প্লিজ এতিয়াই টিপি যাওকচোন ফ'ল'টো নামৰ কাষত যে ব্লু কালাৰত আছে সেইটোৱে মই যিহেতু কৈ দিওঁ মানে বহুতে নাজানে কেনেকৈ ফ'ল' কৰে আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ ফ্ৰেণ্ডছ আপোনাৰ ফেমিলি মেম্বাৰ সকলোৱে দেখে আৰু সকলোৱে ইয়াৰ টেষ্টটো লৈ মোক ক'ব পাৰে কেনেকুৱা হৈছে ঠিক আছে বাৰু আজিলৈ আহিছোঁ বাই